নমস্কাৰ, মই সম্প্ৰীতি। অতি সোনকালে আমাৰ মাজত জোনাকী পৰুৱা নামৰ এটি সুন্দৰ গীত আগবঢ়াই আনিব সকলোৰে মৰমৰ উদীয়মান শিল্পী পুনিম দাস। আশা কৰোঁ সকলোৱে যাতে গানটো আদৰি লয়। মই যেনেকৈ গানটো আঁকোৱালি লৈছোঁ আপোনালোকেও আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। সকলোৱে যিমান পাৰে মৰম দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। নমস্কাৰ, মই ৰাজীৱ। আমাৰ মাজলৈ জোনাকী পৰুৱা নামৰ এটি সুন্দৰ গান আগবঢ়াই লৈ আহিব আমাৰ সকলোৰে মৰমৰ উদীয়মান কণ্ঠশিল্পী পুনিম দাস। তেওঁ তেজপুৰৰ নিবাসী। আশা কৰোঁ মই যেনেকৈ গানটোক আঁকোৱালি ল'ম আপোনালোকেও গানটো আঁকোৱালি ল'ব। খুব মৰম কৰিব, খুব মৰম দিব তেখেতক, শ্বেয়াৰ কৰিব যিমান পাৰে, সহায় কৰিব। ধন্যবাদ। নমস্কাৰ, মই ৰুমি। জোনাকী পৰুৱা নামৰ এটি সুন্দৰ গীত আপোনালোকে শুনিবলৈ পাব আমাৰ মৰমৰ উদীয়মান কণ্ঠশিল্পী পুনিম দাসৰ কণ্ঠত। আশা কৰোঁ গীতটি সকলোৱে আঁকোৱালি ল'ব, লগতে তেওঁক মৰম আৰু আশীৰ্বাদ জনাব। ধন্যবাদ। নমস্কাৰ, তেজপুৰৰ পুনিম দাস। তাৰ এটি খুব ধুনীয়া গান জোনাকী পৰুৱা অতি সোনকালে আপোনালোকৰ মাজত আহি আছে। তাৰ গানটো খুব লাইক আৰু শ্বেয়াৰ কৰিব। খুব সুন্দৰ গান এটা, আৰু তাক জীৱনত আগুৱাই যোৱাত সহায় কৰক। ধন্যবাদ। নমস্কাৰ, মই কাকুপ্ৰিয়া। আমাৰ তেজপুৰৰে নিৰ্বাসী পুনিম দাসৰ কণ্ঠত জোনাকী পৰুৱা বুলি এটি সুন্দৰ গীত আমাৰ মাজলৈ আহি আছে। আশা কৰোঁ সকলোৱে যাতে গীতটো আদৰি লওক আৰু মোৰ লগতে সকলোৱে যাতে তেওঁক ছাপোৰ্ট কৰে আৰু তেওঁক মৰম দিয়ে। ধন্যবাদ। নমস্কাৰ, মই নীতাশ্ৰী। আমাৰ মৰমৰ তেজপুৰৰ নিবাসী উদীয়মান কণ্ঠশিল্পী পুনিম দাসৰ কণ্ঠত এটি নতুন গীত আহি আছে, জোনাকী পৰুৱা। তেওঁৰ গীতটো সকলোৱে আদৰি লয় বুলি আশা থাকিল। ধন্যবাদ। নমস্কাৰ, মই প্ৰাঞ্জিত। জোনাকী পৰুৱা নামৰ এটি সুন্দৰ গীত আপোনালোকৰ মাজলৈ আহি আছে, য'ত গীতটিক কণ্ঠদান কৰিছে পুনিম দাসে। চ' আপোনালোকে অন্য গানবিলাকত যেনেকৈ মৰম দিয়ে, আদৰি লয় গানবিলাক, চ' এইটো গানটোতে যাতে সকলোৱে আদৰি লয় তাকে কামনা কৰিলোঁ। ধন্যবাদ। সদায় তহঁতক ভাল ভাল কথা ক'লেও নুশুন, বেয়া বেয়া কথা ক'লে পুতুককৈ শুন, হয়? এতিয়াই ভাল কথা এটা ক'ব আনিছোঁ, শুন। তেজপুৰৰ পুনিম দাস, আমাতকৈ সৰু ল'ৰা, খুব ধুনীয়া ল'ৰা। জোনাকী পৰুৱা বুলি গান এটা আহি আছে, সেইটো গান আপোনালোকে আঁকোৱালি ল'ব কিন্তু, কাৰণ অসমৰ নতুনকৈ উঠি অহা ল'ৰা, অন্তৰত দুখ নি। নমস্কাৰ, মই বিকি। পুনিম দাসৰ কণ্ঠত এটি জনপ্ৰিয় গীত আপোনালোকৰ মাজলৈ আহি আছে, জোনাকী পৰুৱা বুলি। গীতটি মই শুনিছোঁ, খুব ধুনীয়া হৈছে। আই হোপ মই যেনেকৈ গীতটি আঁকোৱালি ল'ম আপোনালোকেও গীতটি আঁকোৱালি ল'ব, শ্বেয়াৰ কৰিব, নিজৰ বন্ধুবৰ্গক শুনাব আৰু তেওঁক সাহস দিব যাতে তেওঁ গীতটিত সাফল্য অৰ্জন কৰিব পাৰে। ধন্যবাদ। নমস্কাৰ, মই গায়ত্ৰী। আমাৰ মাজলৈ জোনাকী পৰুৱা নামৰ এটি সুন্দৰ গীত আহি আছে, তেজপুৰৰে উদীয়মান কণ্ঠশিল্পী পুনিম দাসৰ কণ্ঠত। আশা কৰিছোঁ গীতটি মই যিদৰে আঁকোৱালি ল'ম আপোনালোকেও আঁকোৱালি ল'ব, মৰম দিব। ধন্যবাদ। বৰ্তমান সময়ত যিসকল মানুহৰ ঘৰে ঘৰে টকা পইচা আছে, সেইসকল মানুহৰ ঘৰে ঘৰে গায়ক গায়িকা, অভিনেতা অভিনেত্ৰীৰ অভাৱ নাই। ঠিক তেনেকুৱা সময়তে বহুত কষ্টেৰে তেজপুৰ নিবাসী পুনিম দাসে এটি সুন্দৰ গান আমাৰ মাজলৈ লৈ আহিছে, জোনাকী পৰুৱা বুলি। আহকচোন আমি এই সকলো সেই গানটো শুনো আৰু লগতে FB, ইনষ্টা, টিকটক, হোৱাটছআপত সকলোৱে শ্বেয়াৰ কৰোঁ। কিজানি পুনিম দাসে আমাৰ পৰা এটা উৎসাহ পায়, আকৌ নেক্সট এটা বহুত ভাল গানে আমাক উপহাৰ দিয়ে। নমস্কাৰ, মই ৰিয়া। আমাৰ মাজলৈ জোনাকী পৰুৱা নামৰ এটি সুন্দৰ গীত আহি আছে, তেজপুৰৰ ইমান কণ্ঠশিল্পী পুনিম দাসৰ কণ্ঠত। আশা কৰিছোঁ গীতটো মই যেনেকৈ আঁকোৱালি লৈছোঁ আপোনালোকেও ল'ব, মৰম দিব। আপোনালোকৰ মাজলৈ এটি সুন্দৰ গীত আহি আছে, আৰু গীতটো আমাক উপহাৰ কৰিছে পুনিম দাস। তেওঁ আমাৰ তেজপুৰৰ নিবাসী, আৰু তেজপুৰৰ ৰাইজৰ কাৰণে অতি গৌৰৱৰ কথা। আমাৰ তেজপুৰৰ ইমান ধুনীয়া গীত আমাক দি আছে, আৰু গীতটো আপোনালোকে চাব, আৰু গীতটোত মৰম ভাল পোৱা আৰু কিমান পাৰে শ্বেয়াৰ কৰিব। মই যেনেকৈ গীতটো আঁকোৱালি লৈছোঁ, আশা কৰিছোঁ আপোনালোকেও গীতটো মৰম ভাল পোৱা দিব। নমস্কাৰ, মই ৰিয়া ভূঞা। আমাৰ মাজলৈ জোনাকী পৰুৱা নামৰ এটি সুন্দৰ গীত আগবঢ়াই লৈ আহিব আমাৰ সকলোৰে মৰমৰ উদীয়মান কণ্ঠশিল্পী পুনিম দাস। তেখেত তেজপুৰৰ নিবাসী। মই যেনেকৈ গানটো আঁকোৱালি লৈছোঁ, আশা কৰোঁ আপোনালোকেও আঁকোৱালি ল'ব, মৰম দিব, মৰম কৰিব, প্লিজ শ্বেয়াৰ কৰিব।
নমস্কাৰ, মই মাধুৰ্য। আজি আপোনালোকৰ বাবে এটি ধুনীয়া গীত আমাৰ মাজলৈ লৈ পুনিম দাস। গীতটিৰ নাম হৈছে জোনাকী পৰুৱা। তেওঁ তেজপুৰৰ বাসিন্দা আৰু যেনেকৈ মই গীতটিক আঁকোৱালি ল'ম আপোনালোকে যেন গীতটি আঁকোৱালি লয় তাকে আশা কৰিছোঁ। ধন্যবাদ।